সকলোলৈকে গৰু বিহু শুভেচ্ছা জনালোঁ অসমবাসী ৰাইজলৈ। আৰু এয়া ৰাতিপুৱাই দেউতাই গৰুজনীক মাহ হালধি সানিলে আৰু আমিও এটা ছাগলীক মাহ হালধি সানিলোঁ। যিহেতু আমাৰ গৰু এজনী কিন্তু ছাগলীৰ সংখ্যা বেছি আছে, যাতে সিহঁতৰ বেমাৰ আজাৰ নহয়, সিহঁতকো তেনেদৰে আমি মাহ হালধি সানিলোঁ, গা পা ধুৱালোঁ। আৰু এটা আছে সৰু ছাগলী পোৱালি, সি বোলে হাগনিতে হ'ল, সেইবাবে বহুত অকণমানি, তাকো এটা ফুট দিলোঁ, তাৰো যাতে বেমাৰ আজাৰ নহয়, বহুত দুৰ্বল। কিন্তু তাৰপিছত গৰুজনীকো এনেদৰে মাহ হালধি ধুৱাই আমি যিহেতু নদীলৈ নাযাওঁ, এনেদৰে ঘৰতে পাইপ লগাই তাইক ধুৱালোঁ। মায়ে দিলে চিৰা দৈ খালোঁ আৰু ভণ্টিয়ে বোলে ফটোশ্বুট কৰে বিহুৰ, সেইবাবে তাইকো উলিয়াই দিলোঁ বিহুৰ বাবে। এইটো খোপাটো বহুত সহজতে বান্ধিছোঁ।